এতিয়া হল সন্ধিয়া আৰু মই খাব লৈছো এফালে আছে প্ৰসাদ আৰু এফালে আছে পায়স মানে আমাৰ বাইদেউহঁতৰ ঘৰত আজি নাম পাঠ এখন কৰাইছিল তাতে এই প্ৰসাদ আৰু পায়স দিছিলে মই গৈছিলো পুৰি সবজি দিছিলে পুৰি সবজি তাতে খালো আৰু পুৰিখিনি মই বনালো পুৰি সবজি খালো খোৱা পাছতে মানে প্ৰসাদ আৰু পায়স খাবলৈ মন নগল পুৰি সবজি মানে পেট ভৰি গল আৰু যেহেতু পুৰিখিনি মই বনাইছিলো বনাই থাকোতে মানে গুন্ধটোতে পেটটো ভৰি আহিল তাৰ পিছতে পুৰি দুখন খালো মানে সবজি অকমানৰ সতে তাৰ পিছতে প্ৰসাদ আৰু পায়স খাবলৈ মন নগল ঘৰলৈ লৈ আহিলো অহা পাছতে এতিয়া সন্ধিয়া কিবা এটা খাব মন গৈছে সেয়ে ভাবিলো যেহেতু প্ৰসাদ আৰু পায়স আছিলে তাকে খাই দিও এয়া খাব লৈছো আৰু এনেও সকলোৰে মানে প্ৰসাদটো বহুতে প্ৰিয় হয় সকলো বুলি কৈছো হয়তো তাৰ মাজতে কোনোবা বেয়াও পাব পাৰে মোৰ মানুহজনে কিন্তু প্ৰসাদটো খাই বহুত বেছিয়ে ভাল পায় তেওঁ যদি ভিডিওটো চাই আছে তেনেহলে প্ৰসাদ এটা দেখি নিশ্চয় লোভ লাগিব আৰু কি হয় মাজে মাজে মই ঘৰতে বুট মগু আনি থওঁ আনি পেলাই মানে মাজে মাজে ঘৰতে কেটামান প্ৰসাদ তিয়াই খাওঁ সন্ধিয়া কিন্তু যি প্ৰসাদ ভাগ মানে ভগৱানৰ ওচৰত আগ কৰি দিয়া হয় সেই প্ৰসাদটো খোৱা মানে খাই যিটো ভাল লাগে আৰু ঘৰত নিজে বনোৱা প্ৰসাদটো খাই মানে ইমান ভাল নালাগে সেয়ে এতিয়া এয়া প্ৰসাদটো আমাৰো তাৰ আগতে পায়সকণ খাই লওঁ পায়স আৰু এইফালে পায়সটো খাব লৈছো এয়া পায়সটো ধুনীয়া হৈছে বুলি কৈছে এতিয়া খাই চাম কেনেকুৱা হৈছে ভালে হৈছে মিঠাটো কমিছে তাতে মানে গোলাটো আছে যেহেতু পায়সৰ মিঠাটো কমিলেও কথা নাই গোলা আছে যেতিয়া মিঠাটো মিলি যাবগৈ ঠাণ্ডা হৈ গ'ল তথাপি ভাল লাগিছে সকলে কমেন্ট এটা কৰি দিব শুনে ভাল পায় ভিডিওটো আজি শেষ কৰিছো বাই বাই